মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে কুশলে আছা আৰু ঘৰতে আছা। তোমালোকে ইতিমধ্যে সপ্তাহৰ 7টা বাৰৰ নাম শিকিলা আৰু আজি আমি যিটো বস্তু মই তোমালোকে লৈ আহিছোঁ তাৰ দ্বাৰা তোমালোকে জানিব পাৰিবা আজি কি বাৰ আৰু অহাকালি কি বাৰ হ'ব, যোৱাকালি কি বাৰ আছিল। এতিয়া আজি কি বাৰ? টুডে। আজি মানে টুডে হয় নাই? আজি কি বাৰ? সোমবাৰ, মানডে। অহাকালি কি বাৰ হ'ব? টুমৰো, মঙ্গলবাৰ বা টিউজডে। আৰু যোৱাকালি কি বাৰ আছিল? যোৱাকালি অৰ্থাৎ yesterday কি বাৰ আছিল? দেওবাৰ বা সানডে। এতিয়া যদি আজি মঙ্গলবাৰ হয়, মঙ্গলবাৰ বা টিউজডে, তেতিয়া অহাকালি কি বাৰ হ'ব? বুধবাৰ বা ৱেডনেছডে। যোৱাকালি আছিল সোমবাৰ বা মানডে। ঠিক তেনেদৰে আজি যদি বুধবাৰ হয়, ৱেডনেছডে, তেতিয়া অহাকালি হ'ব বৃহস্পতিবাৰ বা থাৰ্ছডে আৰু যোৱাকালি মঙ্গলবাৰ বা টিউজডে। আকৌ আজি যদি বৃহস্পতিবাৰ হয়, বৃহস্পতিবাৰ বা থাৰ্ছডে, তেতিয়া অহাকালি হ'ব শুক্ৰবাৰ বা ফ্ৰাইডে আৰু যোৱাকালি আছিল বুধবাৰ বা ৱেডনেছডে। সেইদৰে আজি যদি শুক্ৰবাৰ হয়, তেতিয়া অহাকালিলৈ হ'ব শনিবাৰ বা ছেটাৰডে। যোৱাকালি আছিল বৃহস্পতিবাৰ বা থাৰ্ছডে। আকৌ আজি যদি শনিবাৰ বা ছেটাৰডে হয়, তেতিয়া অহাকালিলৈ হ'ব দেওবাৰ বা ছানডে। যোৱাকালি আছিল শুক্ৰবাৰ বা ফ্ৰাইডে, হয়নে? আৰু শেষত আজি যদি দেওবাৰ, তেতিয়া দেওবাৰ মানে ছানডে আৰু তেতিয়া অহাকালিলৈ হ'ব সোমবাৰ বা মানডে। যোৱাকালি আছিল শনিবাৰ বা ছেটাৰডে। ভাল লাগিলেনে বাৰু? জনাবা দেই।